নমস্কাৰ বন্ধুসকল, কি খবৰ? মই ব্ৰহ্ম আৰু আপোনালোকে চাই আছে কথাকুৰি ইউটিউব চেনেল। তো কথাটো হ'ল এনেকুৱা, আজি হৈছে শিৱৰাত্ৰি। শিৱৰাত্ৰি বুলি আমাৰ ঘৰৰ যোনটো ছাইডত মন্দিৰ আছে তালৈ মই একদম ৰাতিপুৱা 6:15 মানতে উঠি পেলাই গ'লোঁ। ধুনীয়াকৈ চাফা চিকুণ কৰি আহিলোঁ মই আৰু বিশালে। এতিয়া মই গাটো ধুই লওঁ, গাটো ধুই পেলাই তাত চাকি জ্বলাব গৈ আছোঁ। তাত জ্বলাই পেলাই মই বেলেগ বেলেগ বহুত মন্দিৰ আছে, ত' এইবোৰ জেগালৈ যাম। তো বলক, আৰু এখনো কিনি ল'লোঁ। পোন প্ৰথমতে গাটো ধুই ল'ব লাগিব। এতিয়া মোৰ গা চা ধুই হৈ গ'ল, তো এতিয়া মই যাব লাগে। তো বলক, ৰাতিপুৱাই আহি পেলাই যে এইবোৰ চাফা তাফা কৰি গৈছোঁ, সেয়া তল চল এইবোৰ চাফা। এতিয়া আমাৰ শৰাই আগবঢ়াইছে এনেই, মানে আমাৰ এইটো মন্দিৰত ইমান ডাঙৰকৈ পাতা নাযায়, সেইবাবে বুজিছে, মানে এইফালে মানুহ এটাই মাতি আছিলে এইটো। তো এতিয়া আমিও চাকি তাকি জ্বলাওঁ। মই বিশালক ফোন কৰিছোঁ। লওক খাওক হয় নানিলে, মই অকল বেলপাত খাই বিশাল আহি গ'ল। तू पिस्तौल ऐसा कौन है? কোন হয়? ভাই কেছে हो? कालो ऐसे बेटा হ্যাঁ, कालो ऐसे মাহত আহিছে। এয়া তো ক'ত যাওঁ हाँ उड़ी बजाओ এতিয়া? टॉयलेट तो क्या बिना কুঁৱাৰী যাম। কুঁৱাৰী মানে আমাৰ বোকানৰ পৰা খুব আধা ঘণ্টা বা 40 মিনিট লাগে। কুঁৱাৰী মানে পাহাৰৰ ওপৰত মন্দিৰটো আছে, পূৰা বাইক লৈ, পূৰা বাইক, ধুনীয়া বাইক, পূৰা একদম KTM নিচিনা দেখা বাইক, পূৰা একদম পাহাৰৰ ওপৰত লৈ যাম, ওপৰলৈ। सब ऊपर लगी वालों क्या आता है নহয়, লৈ যাম আৰু মোৰ লগত এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি লাহে লাহে আহি পাই গ'লোঁ আৰু অলপমান দূৰ জাষ্ট। ব'লক আমি যাওঁ আৰু কি দেখা পাওঁ। পাহাৰৰ ওপৰত উঠি আছোঁ, এতিয়া পাহাৰ হয় এয়া। ৰাস্তাটোতো ভিডিঅ' বনাবলৈ নহ'ল, মানে ৰাস্তাত গম পায় ন, এয়া অলপ পূৰা পাহাৰৰ ওপৰে তো এয়া আমি আহি পাই গ'লোঁ মন্দিৰ। আৰু এই চাইডে অলপ কিবা কিবি হৈ আছে পূজা, তো এইখিনি অলপমান দেৰিকৈ দেখাম, কিন্তু তাৰ আগতে অলপমান মন্দিৰখন ভালকৈ চাওঁ, তাৰপিছতহে এয়াই হৈছে সেয়া বহুত পুৰণি শিৱ মন্দিৰ। তো নামো ন। এতিয়া
এতিয়া গৈ আছোঁ আমি কুঁৱাৰী মানে কুঁৱাৰীতে আছোঁ হ'লেও মানে য'ত আমাৰ বোকানলৈ হেৰি কি কয় এইটো চুনহিল চাপ্লাই চুনশিল চাপ্লাই কৰে তাত অলপ চাই আহোঁ বোকানৰ দেখি আমনি লাগি গ'ল তো ব'লক এতিয়া চুনশিল চাওঁ এইখনে কুঁৱাৰী ভিতৰলৈ সোমাবতো নোৱাৰিম অলপ বাহিৰৰ পৰাই চাই লওক অলপমান এয়া ভিতৰত ওপৰত এই চাইডে ক'ত যায় অফিচ এইবিলাক অফিচ ৱাটাৰ চাব লৈছোঁ এখন দিলাই এইখন কি লিখা আছে মই ইংলিছ নাজানো মানে যোন আমাৰ বোকানৰ চিচিয়া চিমেণ্ট তো ইয়াৰ পৰাই যায় তো পাথৰবোৰ তো এতিয়া আমি গৈ আছোঁ ব'লক এতিয়া But it's time to say goodbye. Didn't know that the honeymoon's just a phase. Now I